মাইকী মোৱা গুণ্ডা কি চাই আছা গলনে নাই যোৱা তাকে চাইছো চাই লাভ নাই সেইটো মোৰ মাইকী হয় গম পাইছো মে কামিং দাদা ও কানখানো বেঙা শুনা নাপায় এই মে কামিং দাদা বাপৰে বাপ শুনা নাপায় দেখোন ঐ মে কামিং দাদা এই বাকি বিলাকে চিঞৰি আছা শুনিছ নে নাই ময়ো শুনিছো এই মেয়া কামি কিয় চিঞৰি আছা মানে ভাল কথা ক'বলৈ নিশিক ডাক্তৰ নাই নেকি ডাক্তৰ মই দেখোন দেখা নাই ইউটিউব ডাক্তৰ আপুনি ডাক্তৰ মই দেখা নাই আপুনি ডাক্তৰ মই ডাক্তৰ চলো ইয়ে বলে ডাক্তৰ তাতেনো কি হ'ল কি তাতে কি হ'ল ইয়ে দেখোন মুৰু মুৰু হৈ আছে হেল্ল' ও আপুনি ডাক্তৰ মই ডাক্তৰ দেখা নাই ইউটিউব ডাক্তৰ মানে ইউটিউব চাই চাই মই চিকিৎসা কৰো ইউটিউব চাইছে পৰীক্ষা কৰে খৰচ মাতি আছা যে একো নহয় একো নহয় মানে একো নহয় মই চিকিৎসা কৰি দিম তোৰ আপুনি ডাক্তৰ মই ডাক্তৰ আপোনাৰ ইঞ্চুৰেঞ্চ আছে থেংক ইউ মোৰ চব আছে চব আছে তো ঘৰতে চাই আছো কি হ'ল তোৰ ঠাণ্ডা মই গম পালো অ তাৰমানে মোক মাৰি কিনে তই বেলেগ মোটা লোৱা ঠাণ্ডা কি বকি থাকে এইটোৱে কি বকি থকা নহয় ডেকা চাবি কিন্তু চাইহে আছো এ হ'ব ঘৰতে চাই ল'ম তো ইটো ডাক্তৰ ইয়ে বেলটা খাও হৈ আছে বহা আপুনি ডাক্তৰ মই ডাক্তৰ দেখা নাই ইউটিউব কি বাপাচ কৰি ডাক্তৰ বহুৱাই দিয়া বহা তোক ঘৰতে চাই আছো বছৰ নাহিবি তো ইমান হুলস্থুল হুলস্থুল নহয় ইউটিউব ডক্টৰৰ ওচৰত ইমান হুলস্থুল ভাল লাগছে দেহাটো তোমাৰ অসুখটো কি হৈছে ঠাট্টা কৰা নাই মোৰো কা আহে তাৰমানে তোৰ কা আহে তই মালটো খাৱ নি হা চাৰাপটো খাৱ নি মালটো আনি থোৱা আছে নেকি ইয়াত কি আনি থোৱা থাকে নেকি নহয় আপুনি ইউটিউব ডক্টৰ হয় মই নহয় আপুনি ক'লে যে মালটো খাওঁ নেকি বুলি মই সুধিছো তোক ৰ বটল আনিছ নি হে বটল আনিছিল নেকি আপুনি খাই বুলি মই গম নাপাওঁ নহয় লৈ আহিলো হয় গাৰৰ দোকানতে আছে মই সেই বটলৰ কথা কোৱা নাই হা মই তোক ঔষধ দিব লাগিব সেইকাৰণে বটলৰ কথা কৈছো বটলে ঔষধ দিলি হয় বটলৰ কথা নক'বহে গাটো কিবা কিবি লাগি যায় তোৰ অসুখ হৈ আছে কি কৰা তোৰ কাহ হোৱা নাই জানো মুখতে কাহো ইফালে লাৰি আছে একদম চুপ ঘৰতে মই ইউটিউব চাই চাই চিকিৎসা কৰো ইউটিউব মোৰ ওপৰত নামাতিবি হয় নেকি একদম চুপ কুটকুটে দেখিয়ে গম পাইছো তোক অকলে চিকিৎসা কৰিব লাগিব মানে তই অকলে চিকিৎসা কৰিব লাগিব কি কওঁ এখেতক বাহিৰলৈ পঠিয়াই দিয়া এওঁক বাহিৰলৈ পঠিয়াই দিয়া তাই থাকিলে কি হয় নহ'ব হে চব গণ্ডগোল হৈ যাব এওঁক বাহিৰলৈ পঠিয়াই দিয়া সঁচা না বেছি দূৰত নাযাবি মুৰু হৈ আছো মুৰু গিলি মইহে ফাঁচি যাম চাবি তই ঘৰতে চাই আছো ঘৰতে চাই আছো এ হ'ব নহয় ঠাণ্ডা বেলেগ ঐ মাইকী মোৱা গুণ্ডা কি চাই আছা গলনে নাই যোৱা তাকে চাইছো চাই লাভ নাই সেইটো মোৰ মাইকী হয় গম পাইছো সেইকাৰণে বাহিৰলৈ পঠিয়াই দিছো হে বুজি পোৱা নাই তোক দেখিয়ে গম পাইছো তই মই যে একে কি তই মই একে বুজিয়ে পোৱা নাই নে কি হয় সেইকাৰণে একে একে মাত দিছো
বাঘৰ ভয় তাতে ৰাতি হয় তাতে আপুনি হয় কেনে পাইছে ভাল লাগছি ছাৰ মই সদায় আহিম সদায় আহিবি মই ৰবিবাৰো আহিম ৰবিবাৰে আহিবি সপ্তাহত 9 দিন আহিম সপ্তাহত 9 দিন আহিম ঐ, কি কৰ? মালটো কাঢ়া আছে নেকি পুৰা জাৰ আছে বাহিৰ হৈ গৈছে ছাৰ আপুনিও যে মানুহ আৰু তোক দেখিয়ে গম পাই গৈছো ছাৰ লওক আয়ো আইও চিৰিয়াছ 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 কি জেগাত আহি পালো মালটো খাই কি কৰি থাক তাৰমানে এনেকা কৰিলে কি হয় জানে ছাৰ কি হয়? মালটো পুৰা জাগাত যায় উল্টা পাল্টা নাযায় চিৰিয়াছ তই দেখোন ডক্টৰ তই দেখোন ডক্টৰতকৈ ডক্টৰ ডক্টৰতকে ডক্টৰ এটা কথা শুন কওকচোন মালটো বহুত কাঢ়া আছে কাঢ়া আছে তই নাস্তা আনিছিল নেকি হে নাস্তা নাস্তা মই ইয়াত নাখাম ছাৰ মই ঘৰতে খাম মালটো ইয়াত খাবি আৰু নাস্তা ঘৰত খাবি তাৰ মানে কি জানে কি মালটো যে ইয়াত খাওঁ মাল খোৱাৰ পিছত নাস্তা খাব লাগে চাই কেনে মোৰ নিজৰ মিছেছকে চুমটা খাই দিওঁ সেইটোৱে মোৰ নাস্তা চিৰিয়াছ এটা কাম কৰ তই চিৰিয়াছটো মাতি দে হে নাস্তাটো মাতি দে সিটো চবৰ ভাগ্যত নাথাকে নিজৰ নাস্তা নিজৰ ঘৰে ঘৰে খাব লাগে সেইটো হ'ব দে আইও ছাৰ আৰু অলপ কি ভাগ্য আজি সদায় আহিম ছাৰ সদায় আহিবি ৰবিবাৰে আহিবি হেৰি নহয় ছাৰ আয়ুৰ্বেদিক ঔষধটো খাই ভাল পাইছ নে কামত দিছি আয়ুৰ্বেদিক ঔষধ বহুত লাহে কামত। লাহে লাহে কাম কৰিবি লাহে লাহে কাহটোতো ঠিক হৈ যাব হ'লে? অকমান গোন্ধ ওলাব টেনচন নলবি লাইনত আহি গৈছে আয়ুৰ্বেদিক ঔষধ যে ভাল পাই যাবি বহুত ভাল ডাক্তৰ হেৰি অসমত এনেকা ডাক্তৰ নাই ভালকে পেটত গৈছেনে গৈছে গৈছে গুচি গৈছে গৈছে ভাল পাই যাব সদায় ঘৰত দিছি দুই টাইমকে আহিব সপ্তাহত 9 দিন আহিব হে আয়ুৰ্বেদিক ঔষধ যে আয়ুৰ্বেদিক বহুত বুজি পায় আৰু আপুনি চিন্তাই নকৰিব ই সদায় আহিব বহুত বুজি পায় আহিব লাগিব কালি ৰাতিপুৱাৰ পৰা যে মোৰ শান্তি নোহোৱা হৈ গৈছে ঘৰততো গেলা গোন্ধ থাকিব নোৱাৰিয়ে এই মেডিকেলখনতো তই গেলা গোন্ধ কৰিব আহিছ চালা কুকুৰ তোৰ স্বভাৱ সলনি ইয়াতে গেলা খাই মৰি থাক তই ঘৰতো কৰা বাহিৰতো কৰা ছাৰ মানে মোৰ এইটো ঘৰত চলি থাকে ছাৰ মই তোকো কথা এটা কওঁ তই বেলেগক নকবি নকওঁ ছাৰ তোৰ নিজৰ বুলি কৈছো কওকচোন ছাৰ তোৰ নিচিনা অৱস্থা মোৰ ঘৰখনতো চলি থাকে তাৰ মানে আপোনাক মিছেছে মাৰে মিছেছ ঘণ্টাই ঘণ্টাই পায় কিন্তু গেলাটো পুটকে নাপায় ইয়াকে কয় ডিঙিত কাঠি দুটা কণা হয় না 50 টাকাত মস্ত খানা